আহিছে আহিছে ৰাইজক মুহিছে হিমন্ত ভাইৰাছ মোহিনী ভাইৰাছ আহিছে আহিছে ৰাইজক মুহিছে সেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে সেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে হিমন্ত ভাইৰাছ মোহিনী ভাইৰাছ হিমন্ত ভাইৰাছ মোহিনী ভাইৰাছ মেধাৱীয়ে পাইছে মেধাৱীৰ স্থান জাতি ধৰ্ম নিৰ্বিশেষে হবে জ্যোতিষ্মান সবতে উন্নয়ন সবতে বিকাশ এই বাণীৰে মুখৰিত চৌপাশ আহিছে আহিছে ৰাইজক মুহিছে সেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে সেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে হিমন্ত ভাইৰাছ মোহিনী ভাইৰাছ অঁ ঠিক আছে এটা কাম কৰিম মই তোমাক সন্ধিয়া ফোন কৰিম তুমি ফোনটো ৰিচিভ কৰিবা ঠিক হ'ব দিয়া ঠিক আছে সন্ধিয়া ফোন কৰিম হেৰা শুনিছানে এই কবিতাটো মানে চবেই ভালেই পাইছে বুজিছা মাত্ৰ এই যে ভয়ংকৰ আৰু ভাইৰাছ এই শব্দ দুটাহে হজম কৰিব পৰা নাই এই ৰশ্মিয়েও ফোনত তাকেই কৈ আছে শুনা তুমি এখন কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী হৈ এই কথাষাৰ ক'লে শোভা নাপায় অৱশ্যে কবিতাৰ কথাটো অলপ বেলেগ গতিকে তোমালোকে বুজি নোপোৱাটোৱেই স্বাভাৱিক মইতো বুজি পাইছোৱেই কিন্তু চোৱা মই টিভিত দিয়া বাইকটোৰ ওপৰত বিভিন্নজনে বিভিন্ন কমেণ্ট দিছে আৰু সেই কমেণ্টবোৰ চালেই তুমি গম পাবা তাৰে মাত্ৰ 2-4জনেহে বিৰূপ মন্তব্য আগবঢ়াইছে অধিকাংশই কিন্তু ইতিবাচক মন্তব্য কৰিছে আৰু এটা কথা কি জানা কবিতা এটা সম্পূৰ্ণ কবিজনৰ কল্পনাৰ অধীন কবি হীৰেণ ভট্টাচাৰ্যৰ বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে ইয়াৰ অৰ্থ কি ক'ব পাৰিবা নোৱাৰো দেই বাপৰে বাপ বাইদেউ আজি দিনৰ সাজ কি বনাম এটা কাম কৰ ফ্ৰিজত মাছ আছে নহয় বিলাহীৰে জোল বনাগৈ যা হ'ব ৰুদ্ৰ হয় আজি শনিবাৰ মই মাছ নাখাওঁ দেই ঠিকেইতো মই পাহৰিছিলোৱেই এটা কাম কৰ যা ডিমৰ জোলকে বনাগৈ মই কিন্তু ডিমো নাখাওঁ ডিম নিৰামিষ বুলি দেখোন বৈজ্ঞানিকে প্ৰমাণ কৰি দেখুৱালে হ'লেও নাখাওঁ বাৰু ৰুদ্ৰ তই কচোন এই ডিম আমিষ নে নিৰামিষ ডিম বগাখিনি নিৰামিষ আৰু এই কুহুমটো আমিষ গতিকে বগাখিনি আপুনি খাই কুহুমটো মোক দি দিব হ'ব মোৰ ভাগৰটো তয়ে খাবি মোক আলু পিটিকা দিলেই হ'ব তাহাৰ আগতে মোলৈ একাপ গাখীৰ চাহ হয় ময়ো খাম আচ্ছা তুমি যে কৈছিলা ভয়ংকৰ আৰু ভাইৰাছ শব্দ দুটা বহুতে হজম কৰিব পৰা নাই বুলি ইয়াৰ অৰ্থটো বাৰু কি বুজাব খুজিছা কোৱাচোন কিয় ভয়ংকৰ মানে শক্তিশালী হ'ব নোৱাৰে জানো আৰু ভাইৰাছ মানে হ'ল তেওঁৰ প্ৰতি থকা মানুহৰ আসক্তি তেওঁৰ যি গুণ গৰিমা এফিচিয়েঞ্চি কেপেবিলিটি এইবোৰে বহুতকে আকৰ্ষিত কৰিছে অৰ্থাৎ এইবোৰে ভাইৰাছ হিচাপে বহুতৰে মন মগজুত ক্ৰিয়া কৰি আছে যাৰ ফলত বহুতে তেওঁত বিলীন হোৱা স্বাৰ্থত এক অস্থিৰ জীৱন যাপন কৰিব লগা হৈছে আচ্ছা যোৱা কেইদিনমানতে তুমি চোৱাচোন কিমান বাঘা বাঘা সংগঠনৰ
ৰাজনৈতিক দলৰ বাঘা বাঘা নেতা আহি তেওঁত বিলীন হৈ গ'ল। বিলীন হোৱাৰ পিছত তেওঁলোকৰ মুখমণ্ডলত কেনে স্বস্তিৰ ভাৱ বিৰিঙি উঠে। তুমি মন কৰিছানে? তুমিও বৰ গভীৰতালৈ চিন্তা কৰা দেই। ওপৰে ওপৰে চিন্তা কৰিলে শব্দবোৰৰ অৰ্থ বুজি নাপাবা। আৰু তেওঁলোকৰ মুখমণ্ডলত স্বস্তিৰ ভাৱ বিৰিঙা মানেইতো আজিৰ পৰা তেওঁলোক ৰোগমুক্ত। এই উন্মোচক অখিলদা মানে তোমাৰ লগত যে চাকৰি কৰিছিল সেই অখিল সিং নহয় জানো? হয়। নামটো অখিল সিংহে আছিল। অখিলদা কেনেকে হ'ল নহয় জানো? নাম উপাধি সকলো সলনি হ'ল। কাইলৈ তেওঁক লগ পাবা নহয়? সুধিলে তেওঁৰ মুখৰ পৰাই শুনিব পাৰিবা। এয়া খাই লওক গৰম গৰম ডিমৰ জোল। ডিমৰ জোল? ডিমৰ জোল নহয়, হেৰি চাহৰ জোল? চাহৰটো নহয়, গৰু গাখীৰ চাহ। হেৰি নহয়, পিছে চেনীৰ জেগাত নিমখ দিয়া নাইতো? চাহত চেনীৰ সলনি নিমখ আৰু ডিমৰ জোলত নিমখৰ সলনি চেনী দি দিব, খাবা আৰু। আচ্ছা, এই যে তোমাৰ লগৰ কেইজনক কাইলৈ আহিব ক'লা নাই? ক'লো, কিন্তু গায়ত্ৰী আৰু জোনাকীহে আহিব পাৰিব। হ'ব দিয়া, ওচৰৰ মানুহখিনিও যাব নহয়। ঠিক আছে বাৰু। তুমি আৰু এটা কাম কৰিব লাগিব। মানুহখিনিয়ে যেতিয়া সমদল কৰি অখিলদাক আগুৱাই নিব তেতিয়া শ্লোগান দি যাবলৈ ক'বা। এই দায়িত্বটো মই তোমাক দিলোঁ। মই আৰু তাত মাথা নামাৰোঁ। হ'ব দিয়া, কি ডাঙৰ কথা। বাৰু কোৱাচোন। জয় অখিলদাৰ জয়। ঘৰৰ ভিতৰত এইবোৰ আৰু চিঞৰ বাখৰ কৰি থাকিব পাৰি নেকি? এই ওচৰৰ মানুহে শুনিলে কি ক'ব? একো নহয় দিয়া, কোৱা, লাজ কৰিব নালাগে। কোৱা কোৱা। জয় অখিলদাৰ জয়। আপোনালোক ওলাই যায়। এই বান্দা কুচবি গম নাপাই যেন পাইছো। আমি মানে কবিতা এটা উন্মোচন কৰিবলৈ গৈ আছো। কবিতা? কোনটো কবিতা? নাম কি? মানে দেশত ভয়ংকৰ ভাইৰাছ হিমন্ত। তাৰ মানে এইজনেই অখিলদা। होरी अपनी लोकल ना सालानी? कहाँ लोकल मिलेगा? आजकल तो सब सालानी बन गया। देख मेरे तो लोकल लगता है, अंदर में सब सालानी। तो बोले गले मैं तो सालानी क्यों? ये हाथ पर मालूम पड़ा नहीं नेकी मैं लोकल ने सालानी? पाइसु पाइसु अपनी बिहार यूपी पंजाबर साइडरे होबो। हाँ हाँ अपनी ठीक बुझी पाइसे। मैं पंजाब का जलंधर से हूँ। राम मैं तो एवको লৈ আহিব পাৰিলো হয়। বৰ ভাল পালে হয় পৰিবেশটো নে কি কয় দাস? ৰাম থানাতটো থাকিবই নোৱাৰি এওঁৰ উৎপাতত। আকৌ ইয়ালৈ আহিও এওঁ এওঁ। ঐ ইয়ালৈ পিকনিক খাবলৈ অহা নাই, ডিউটি কৰিবলৈ আহিছো। মনে মনে থাক ন বৰতে দুইটাৰ মাজত কেতিয়া মোক তদন্ত শেষ কৰি ল'বলৈ দে। এই চাকৰি যাওঁ যাওঁ অৱস্থা। আপোনাৰ পুৰা নামটো? অখিলদা পাল সিং চৌহান। অখিলদা পাল সিং কথা সেইটোৱে। কেতিয়াবা যদি তামাম সাম্প্ৰদায়িক সংঘৰ্ষ হয় মই বাচি যাম। মোৰ কি জাত কি গোত্ৰ পাতাই নচলিব। वाह आप तो बहुत दूरदर्शी है। ये तो सब लोग कहता है।
বাৰু বাৰু বুজিলো কিন্তু নামটো অখিলহে হ'ব লাগিছিল অখিল দা হ'ল কিয় इसमें भी एक कहानी है पहले डांगर सरू सब मुख अखिल বুলি মাতিছিল ইচিলিয়ে মই কি কৰিলো এফিডেভিট কৰি নামৰ পিছত দাঁত লগাই দিলো মানে একেবাৰে ফিক্স কৰি দিলো अभी डांगर सरू सबे मुख अखिल दा বুলি মাতে आजकल तो बड़ा को रेस्पेक्ट देने तो आता ही नहीं इसीलिए सबको नामर पिछत दांत फिक्स करना चाहिए অ ছাৰ মোৰ নামৰ পিছতো দা লগাই দিলে বৰ ভাল লাগিব ন ছাৰ আমাৰ এওঁ নামৰ পিছতো বৰ ভাল লাগিব ঐ মূৰ্খ তোৰ এওঁ মহিলাহে মহিলাৰ পিছত দা কেনেকৈ লাগিব পুৰুষত দা হলে মহিলাত বা হ'ব আকৌ অ ছাৰ ই যদি আৰু এবাৰ আকৌ সেই এওঁজনীৰ কথা কয় নহয় এইডালৰে ইয়াৰ পিঠি বকলিয়াই পেলাম বাপে ৰহ দুইটা আকৌ লাগিলি হে চুপ থাক বাৰু বাৰু অখিলদাজি নহয় অখিলদা বুলি আপুনি যেতিয়া কবিতা উন্মোচন কৰিবলৈ আহিছে আপুনি নিশ্চয় কবিতা লিখা মানুহেই হ'ব বাৰু বাৰু আপোনাৰ এটা কবিতা শুনাওকচোন हाँ 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 सुनाता हूँ मेरे अंगने में तुम्हारा क्या काम है मेरे अंगने में तुम्हारा क्या काम है मेरे अंगने में तुम्हारा क्या काम है मेरे अंगने में तुम्हारा वाला वही तो बदनाम है जो है नाम वाला वही तो बदनाम है जो है नाम वाला वही ও ছাৰ আমি ড্ৰেছত আছো ড্ৰেছ এই ৰ চুপ চান্স পালে একেবাৰে ডান্স মাৰি দিয়ে পিছে অখিলদা এইটো গান হে আৰু বহুত পুৰণা গান দেখোন हाँ जी এইটো মোৰ দেউতাই লিখা কবিতা আছিল পিছত চিনেমা বনোৱাবিলাকে গান বনাই ল'লে বাৰু বাৰু আপোনাৰ দেউতাই কবিতা লিখিছিল নেকি हाँ हाँ वो तो बहुत बड़ा कविता বাৰু বাৰু আপোনাৰ নিজৰ কবিতা এটা শুনাওকচোন मैं अभी तक कविता लिखा नहीं पहले कवि बनना चाहिए पीछे थे कविता कवि बनने से कविता निकलेगा जैसे वो बड़ा बड़ा राजनीतिक का बेटा बेटी पहले मैदान में आता है बाद में राजनीतिक बनता है कविता के लिए वो फील का भी बड़ा जरूरत है हाँ एकदम ठीक बोलिस আমাৰ অসমীয়াৰ এটা কথা আছে নহয় বোলে বায়নৰ পুতেকে ফুল শিকিব নালাগে চুপ বুলি কৈছে নহয় আমাৰতে শেষ কৰে এওঁলৈ যাব নালাগে কথা বেয়া হৈ যাব এই ৰ চুপ থাক ইহঁত দুইটাৰ অনবৰতে খুটিয়া এই ধমকি দিলাম নাই এইটো সেম ক্যাটাগরি জেলাসি है বুজিছো বাৰু 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 পিছে কবিজন ক'ত মানে প্ৰিয় মুকুট হৌৱা নহয় বজৰং বলি বনি আছে জয় জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম এইজনক চোৱা জয় জয় শ্ৰীৰাম লগা দুই লগা হনুমান হৈ উৰি ফুৰিছে নাম ইয়াৰ কাৰণে যত সভাৰা শাস্তি এফালে বলাৰ ফোন বাৰ্ডিৰ ফোন ই জিনা হাৰাম কৰি দিছে এই সোনকালে ক 2 বজাৰ আগতে ওপৰলাগ ৰিপৰ্ট দিব লাগে একো নুসুধাকে কিবা ক'ব পাৰি নেকি শুনক তেন্তে কওঁ এ হনুমান হৈ আহিলা বান্দৰ হৈ ঘূৰিলা হনুমান হৈ আহিলা বান্দৰ হৈ ঘূৰিলা বেছি কবিতা শুনাই নাথাকিবি আপুনি কোনোবাই নচা দেখিলে ৰুবই নোৱাৰে একেবাৰে উপায় নাই বুজিছনে আগতে কম ডান্স কৰিছিলো কত ভাও কৰিলো বাৰু বাৰু মই প্ৰশ্ন নকৰাকৈ উত্তৰ বিচৰাটো ভুল হৈছে পাহৰিছিলো আজিকালি আপুনি বৰ কথা পাহৰা হৈছে দেই বয়সৰ কথা বুজিছো চাৰ্টিফিকেটত বয়স কমাই থোৱাৰ কাৰণেহে আজি 72 বছৰ বয়সলৈকে ইনস্পেক্টৰৰ চাকৰি কৰি আছে মানে ছাৰ আপুনি
মোতকৈ মাত্ৰ 5 বছৰহে ডাঙৰ মই আকৌ বহুত বুলি ভাবি আছিলো এই তই দস্তুৰ মত মোতকৈ 2 বছৰে সৰু গতিকে সন্মান ৰাখি কথা কবি দাদা বুলি মাতিবি তাৰ মানে আমি গোটেই মুখা একেই চাৰ্টিফিকেটত বয়স কম পালো এক্সপায়াৰ ডেট যোৱা পুলিচ মখাক পঠাইছে মোক ধৰিবলৈ দিনত এইবিলাক ইমান ধৰা ধৰি নাছিল ন ইণ্টাৰভিউ নহৈছিল আকৌ মইতো এতিয়া বেছি উদঙাব নালাগে এইবোৰ চব আনঅফিচিয়েল কথা আমি ধেমালিহে কৰিছো এইবোৰৰ একো গ্ৰহণযোগ্যতা নাই গ্ৰহণযোগ্যতা আছেনে নাই সেইবোৰ মই নাজানো মুঠতে মোৰ চৰ্ত পূৰণ কৰিলেহে মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম নহলে মই কিন্তু ইয়াৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছো তাৰ পৰা জাপ মাৰিলে ভৰি এডালো নাপায় আমাৰ ভাওনাটো লোৱা ফুচুৰিডাল যেন পাইছো হয় ছাৰ ইয়াক তাৰ পৰা নমাই আনি টপিনা চেলাই ভালকৈ দুচাত দি দিওঁ নেকি ইয়াৰ পৰা জঁপিয়ালে ভৰি এটাও নাভাঙে বুলি ময়ো জানো কিন্তু সেই বাতৰি কাকত আৰু নিউজ চেনেলত ওলাব নহয় পুলিচৰ আতিশয্য সহ্য কৰিব নোৱাৰি কবিৰ আত্মহত্যাৰ চেষ্টা ঠিকেই তাতে ৰিপৰ্টাৰে মছলা মাৰি এনেদৰে পঢ়াৰ আৰু চোৱাৰ উপযোগী কৰি দিব যে পঢ়াৰ আৰু চোৱাই তামাম টেষ্ট পাব ছাৰ এই আজিকালি সেই চাকৰিয়ালবোৰৰ ৰিপৰ্টাৰ হ'ল নহয় কিয় সেইবোৰ চৰকাৰে বন্ধ কৰিছে নহয় ওপৰলাক তেল মাৰি কাম চলাই আছে তেল মাৰিব লাগে কোনে মাৰিছে কোনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ নামতো জালিয়াতি এইবিলাকক কি বুলি কয় জানো কি কয় ছাৰ ভেজাল দুনিয়াৰ তেজাল ঘোঁৰা পিছে এনেদৰে উক্তাংগনত কবিতা উন্মোচনৰ ব্যৱস্থা কৰা হ'ল কিয় কি কৰিব কবিতাৰ নাম শুনিলেই কোনেও অনুমতি নিদিয়ে এক কথাত ক'বলৈ গ'লে কবিতা লৈ কবি আগে আগে আৰু বন্দুক লৈ আৰক্ষী পিছে পিছে একো বন্দুক বাৰুদ লৈ অহা নাই দেই কিবা প্ৰচাৰ হয় বুলিয়েই লগত এই লাঠিদাৰী দুপত লৈ আহিছো পিছে কবিতাৰ নাম দিছেহে যিটো অনুমতি দি কোনে বিপদ মাতি আনিব কচোন কিয় এনেকুৱা এটা কবিতা ৰচনা কৰিব লগা হ'ল গোটেইখনতে একেবাৰে ধুমুহাৰ সৃষ্টি কৰিছে কাৰোবাক তেল মৰা হৈছে নেকি মই আগতেও কৈছো মোৰ চৰ্ত পূৰণ কৰিলেহে মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম কচোন কি চৰ্ত চৰ্ত আৰু মই আপোনালোকক আপুনি বুলি সম্বোধন কৰিছো আৰু আপোনালোকে মোক তই বুলি সম্বোধন কৰিছে মই কি চোৰ নে ডকাইত এয়াই নেকি চৰকাৰৰ সংস্কাৰমুখী আৰক্ষীৰ পৰিচয় আচলতে চৰকাৰে গঢ়ে আৰু আপোনালোকেহে ভাগে আমাৰ ব্যৱহাৰত আমি নিজেই দুখিত আৰু লজ্জিত আৰু হঠাতে আহি পৰা এটা তাৰতম্য দিয়কচোন আমিবোৰতো তেনেধৰণেৰে চলি আহিছো ঠিক আছে হ'ব দিয়ক এতিয়া আপুনি আপোনাৰ কথা ঐ বেছি বহুৱালি কৰি নাথাকিবি চব চাপ খুনি যাবি কওক আপুনি যে সুধিছিল কাৰোবাক তেল মৰা হৈছে নেকি বুলি আচলতে যিসকলে গতানুগতিকতাক ৰক্ষা কৰি তথা বদ্ধমূল ধাৰণাক লৈ কথাবোৰ চিন্তা কৰে সেইসকলে তেনেকুৱা মন্তব্য দিয়াটোৱেই স্বাভাৱিক আচলতে কবিতাটোৰ জৰিয়তে মই মোৰ নিজৰ দায়িত্বহে পালন কৰিছো আৰু এয়া সকলোৰে দায়িত্ব যে যিকোনো প্ৰকাৰে আমাৰ ভৱিষ্যত প্ৰজন্মক কিছুমান বিষয়ৰ ওপৰত সজাগ কৰা বা তেওঁলোকৰ মাজত সচেতনতা বৃদ্ধি কৰা আপোনালোকেতো জানেই আমিবোৰে জীৱনত
আন্দোলন বিপ্লৱ হত্যা হিংসাৰে প্ৰভাৱিত পৰিৱেশ পাৰ কৰিছো। বিদেশী ঘেৰা আন্দোলনে কেনেদৰে আমাৰ জীৱনত প্ৰভাৱ পেলাইছে, আমাক লক্ষ্যচ্যুত কৰিছিল। আমাক ধাৰণা দিয়া হৈছিল যে লক্ষ লক্ষ বাংলাদেশী অৰ্থাৎ অসমত আধিপত্য বিস্তাৰ কৰি আমাৰ ভাষা সংস্কৃতিক গ্ৰাস কৰিব। আৰু আমি গাঁঠি পতিয়ন লৈ আন্দোলনত জঁপিয়াই পৰিছিলো। বহুতেতো নিজৰ মূল্যৱান জীৱনটোকেই বলিদান দিলে। স্কুলৰ ক্লাছ আধাতে সামৰাই আমাক লৈ যোৱা হৈছিল ৰাজপথলৈ। গধূলি দবা কাহ বজাই চিঞৰি আহ ওলাই আহ বোলাৰ লগে লগেই পঢ়া টেবুলৰ পৰা উঠি মিছিলত মিলি গৈছিলো। পৰিণামত আবিৰ্ভাৱ হোৱা নেতাসকলে ক্ষমতাৰ বাঘজৰী হস্তগত কৰি এক আঞ্চলিকতাবাদী ৰাজনৈতিক বাতাবৰণ বৰ্তাবলৈ সক্ষম হৈছিল যদিও পিছলৈ নেতাসকলৰ দক্ষহীনতাৰ বাবেই, নিজৰ মাজত হোৱা খামখেয়ালিৰ বাবেই ভাগ ভাগ হৈ দলটো নিঃশেষ হৈ গ'ল। তাৰ পিছতেই কেইজনমানৰ আশা সধিয়া প্ৰচেষ্টাত আকৌ দলটোৱে সঠিক দিশত গতি কৰা যেন লাগে। এইখিনিতে এটা প্ৰশ্নৰ প্ৰয়োজন নথকা নহয়। সেই যে আমাক ধাৰণা দিয়া হৈছিল লক্ষ লক্ষ বিদেশী আহি আমাৰ ভাষা সংস্কৃতিক গ্ৰাস কৰিব। সেই বিদেশীবোৰ কলৈ গ'ল? নে এয়া আমাৰ জনসাধাৰণক প্ৰৰোচনা কৰি নেতা হোৱাৰ ফন্দি আছে? দীঘলীয়া আন্দোলনৰ পিছতো একো নাপায়, তাৰ পিছত আন্দোলন বুলিলে অসমৰ মানুহে নাক কচোৱা হৈছিল। কিন্তু তাৰ মাজতে ২-৪জনে সৰু সৰু সমস্যাৰ অচিলা লৈ একাংশ ৰাইজক ৰাজপথলৈ উলিয়াই নিবলৈ সক্ষম হৈছিল। সেই সকলৰো অভিপ্ৰায় বেছিদিন লুকাই নাথাকি ৰাজনীতিৰ লগত চামিল হৈ নিজৰ জীৱন সুৰক্ষিত কৰিলে। শেহতীয়াকৈ চেগা চুৰুকাকৈ আকৌ এক আন্দোলনৰ পৰিৱেশৰ সৃষ্টি হৈছিল যদিও কিবা অভিসন্ধি জড়িত হৈ থকা কথাটো একে আষাৰতে নুই কৰিব নোৱাৰি। আকৌ জনসাধাৰণক ভ্ৰান্ত ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে নেকি যে কাৰ জৰিয়তে গোটেই ঘৰত অন্যান্য সম্প্ৰদায়ৰ লোক আহি আমাৰ ভাষা সংস্কৃতি এইবোৰ বিপন্ন কৰিব? ইয়াৰ মাজতে এটা ডাঙৰ প্ৰশ্ন। যিসকলে আগদিনাখনলৈকে কা আন্দোলনৰ নামত কা কৰি আছিল, পিছৰ দিনাই দলীয় টোপ গিলি বিধায়ক হৈ নিজৰ জীৱন সুৰক্ষিত কৰিলে। আৰু পাঁচজনকৈ ফুল কমলীয়া শ্বহীদক বৃদ্ধাংগুষ্ট দেখুৱালে। সেইসকলক এতিয়া আন্দোলনৰ গুৰি ধৰা হলে আখ্যা দিব। এতিয়া সেইসকলে নিজৰ উদ্দেশ্য সিদ্ধিত সফল হোৱা বুলিয়ে ক'ব লাগিব। নিশ্চয় কথাবোৰ অৱতাৰণা কৰা হৈছে বিশেষকৈ নৱপ্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে, যে কোনোবাই আহ ওলাই আহ বুলি ক'লেই ওলাই যোৱাৰ আগেই যাতে হাজাৰ বাৰ চিন্তা কৰে আৰু বিষয়বোৰ চালি জাৰি চাই। আৰু এটা কথা নহয়, সকলোৱে মন্ত্ৰী MLA এইবোৰ হ'ব লাগিব বুলি কিবা কথা আছে নেকি? কোনোবাই অহোপুৰুষাৰ্থ কৰি কিছু সফল হৈছে দেশখনৰ স্বাৰ্থত, ৰাজ্যখনৰ স্বাৰ্থত। ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি এতিয়া সকলোৱে সহযোগহে কৰিব লাগে, হয়নে নহয়? হয়, একদম সঁচা কথা। কিছু সংখ্যকে হিমন্ত ভাইৰাছত আক্ৰান্ত হৈয়ে হওক তেওঁৰ প্ৰতি, চৰকাৰখনৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহি বিলীন হৈছে, সেয়া শুভ লক্ষণ। এতিয়া কিবা কাৰণত যদি আকৌ বেলেগ চৰকাৰ আহে, নেতাসকলে প্ৰথমতে নিজৰ অভাৱ অভিযোগবোৰ পূৰণ কৰোঁতেই যাব। পুৰণা পৰম্পৰাই পোখা মেলিব। অঙহী বঙহীৰ হিত সাধন কৰা, পিছ দুৱাৰ খোলা ৰখা,
ইত্যাদি ইত্যাদি, যাৰ ফলত যোগ্যজন নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব। সেইকাৰণে কবিতাটোৰ এটা পংক্তিত কোৱা হৈছে, সমস্যাৰ হেতেলিৰ পৰা সমাধানৰ প্ৰযত্ন চাই হিয়া উজলিছে বঞ্চিত। আৰু এটা কথা, পূৰ্বতে ধাৰণা আছিল যে কেন্দ্ৰই অসমক মাহিয়াৰ চকুৰে চায়। সেই ধাৰণাটো সম্পূৰ্ণ নস্বাত হৈছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক যি ধৰণে প্ৰাধান্য দিয়ে সেয়া পূৰ্বতে কেতিয়াও দেখা পোৱা নগৈছিল, যাৰ ফলত অসমে দেশৰ অন্যান্য আগশাৰীৰ ৰাজ্যৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ আগুৱাই গৈছিল। আমি সকলোৱে ভালদৰে বুজি পাইছোঁ দিয়কচোন যে কেন্দ্ৰত থকা চৰকাৰৰ লগত ৰাজ্য চৰকাৰৰ তাল মিল নাথাকিলে এই ৰাজ্যৰ জনসাধাৰণে বৰ দুৰ্ভোগ ভুগিব লগা হয়। সেই দৰমহা নোপোৱা দিনবোৰলৈ মনত পৰেনে? ভাল মনত পেলাইছে দেই। মই পিছে সেই ঘৰৰ ওচৰৰ থানা এখনতে চাকৰি কৰিছিলোঁ আৰু ওচৰৰে দোকান এখনত বাকী খাইছিলোঁ। এতিয়া 6-7 মাহকৈ বাকীৰ পৰিমাণ বাঢ়িবলৈ ধৰিলে। দোকানীয়ে বাকী দিবলৈ অনীহা প্ৰকাশ কৰা হ'ল। মই যাবলৈ এৰিলোঁ, মানে সেইটো ৰাস্তা বাদেই দিলোঁ। শেষত গাঁৱত প্ৰচাৰ চলিল যে বাকী খাই পইচা নিদিয়াসকলৰ লিষ্ট লগাব দোকানীয়ে। মই ভাবিলোঁ মই পুলিচৰ মানুহ, মোৰ নামটো নিদিব চাগৈ। পিছত শুনিলোঁ দোকানীয়ে বোলে দোকানত লিষ্ট আৰিছে আৰু তাত লিখিছে মোৰ দোকানত মাল খাই পলাই ফুৰা চৰকাৰী চাকৰিয়ালসকলৰ নাম। বেটাই 1 নম্বৰতে মোৰ নামটো দিলে। বৰ ভয় খালো দেই। আপুনি অলপতে ভয় খায়। ঠিকেই কৈছো, হয়তো বেছি কাৰণেতো পুলিচৰ চাকৰিত সোমাইছিলো। ভাবিছিলো অনবৰত অস্ত্ৰ শস্ত্ৰৰ মাজত সোমাই থাকিম, যেতিয়া ভয়টো অলপ কমি থাকিব। ছাৰ, ই যদি বাৰে বাৰে মোক এইদৰে দিগদাৰি কৰি থাকে নহয়, কথা বেয়া হৈ যাব। কিন্তু কি বেয়া কৰিবি হা? কি বেয়া কৰিবি? অনবৰতে খালি এওঁৰে যদি ইমান কথা থাকে, বেগ এখন চিলাই পিঠিত ওলমাই লৈ আহিবি। এওঁৰ কথাখিনি এওঁই ক'ব। কচোন ক, তই কি ক'ব বিচাৰিছিলি? নহয়, মানে সেই দৰমহা কথা ওলোৱা কাৰণে কথাটো মোৰ মনলৈ আহিল। আমাৰ মানে যেতিয়া দৰমহাটো 9,000ৰ পৰা বঢ়াই 21,000 কৰিলে, সেইদিনাই মুখ্যমন্ত্ৰীৰ ফটো এখন থাপনাত থৈ তেওঁ সদায় ধূপ চাকি জ্বলায়। মানে এওঁ শিৱ ভক্ত যে, ফালে শিৱৰ ফটো, কাষতে মুখ্যমন্ত্ৰীৰ ফটো। পূজা কৰিব লাগিবই দেচোন। ভগৱানৰ কিবা প্ৰভাৱ নাথাকিলে কোন নৰমনিছে এনেকৈ দিন ৰাতি একাকাৰ কৰি ওলৌ তলৌকৈ ঘূৰি ফুৰিব পাৰিব? তাকো দহৰ বাবে। নিজৰ বাবেতো ভাবিবলৈ একো নায়েই, চাৰিওফালে নদন বদন। চুৰি কৰাৰ পিছতো দিব নোৱাৰা এখন চৰকাৰ লাগে। বিপদৰ মুহূৰ্তত কভিডৰ সময়লৈকে চাওকচোন, চাকৰি নকৰাকৈ ঘৰত বহি দৰমহা ল'ব পৰা এখন চৰকাৰ লাগে। আমাক লাগে মোদী চৰকাৰ, আমাক লাগে হিমন্তৰ চৰকাৰ, আমাক লাগে মোদী চৰকাৰ। আহিছে আহিছে ৰাইজক মুহিছে হিমন্ত ভাইৰাছ, মোহিনী ভাইৰাছ। আহিছে আহিছে ৰাইজক মুহিছে, চেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে, চেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে। হিমন্ত ভাইৰাছ, মোহিনী ভাইৰাছ, হিমন্ত ভাইৰাছ, মোহিনী ভাইৰাছ। মেধাৱীয়ে পাইছে মেধাৱীৰ স্থান, জাতি ধৰ্ম নিৰ্বিশেষে সবে জ্যোতিষ্মান।
মুখৰিত চৌপাশ আহিছে ৰাইজক মোহিছে চেলফি ল'বলৈ হেঁচা ঠেলা লাগিছে চেলফি ল'বলৈ